Hello everyone, Assamese Kids Learning Habului স্বাগতম জানাইছো। আজিৰ ভিডিঅ'টিত মই বিজ্ঞানৰ অৱদান বা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱৰ বিষয়ে এখন ৰচনা লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰম্ভণি। মানৱ সভ্যতা উন্নতিৰ মূলতে হ'ল বিজ্ঞান। বিজ্ঞান মানৱ জীৱনৰ কাৰণে আশীৰ্বাদ। বিজ্ঞান অবিহনে বৰ্তমান আমি একো কথাই চিন্তা কৰিব নোৱাৰাৰ নিচিনা হৈ পৰিছোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আমাৰ প্ৰতিটো খোজত বিজ্ঞানৰ অৱদান। বিজ্ঞান আমাৰ জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। বিজ্ঞানৰ অৱদান। মানৱ জীৱনলৈ বিজ্ঞানৰ অৱদানৰ কথা আমি কৈ বা লিখি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। ৰাতিপুৱা শুই উঠি ব্যৱহাৰ কৰা টুথপেষ্ট, ব্ৰাছৰ পৰা আদি কৰি আমি খাবলৈ ব্যৱহাৰ কৰা বাচন বৰ্তন, ঘৰৰ আন সামগ্ৰী যেনে টিভি, ৰেফ্ৰিজাৰেটৰ, গেছ ষ্টভ, মোবাইল, গাড়ী, ইলেক্ট্ৰিক বাল্ব আদি কৰি সকলো বস্তুই বিজ্ঞানৰ অৱদান। বিজ্ঞানৰ অৱদানৰ বাবে আমি কম সময়তে বহুত কাম কৰিব পৰা হৈছোঁ। বিজ্ঞানৰ অৱদানৰ বাবে আজি ঘৰত বহিয়ে বজাৰ কৰিছোঁ, দেশ বিদেশৰ খবৰ পাইছোঁ, গ্ৰহ উপগ্ৰহৰ বিষয়ে জানিব পাৰিছোঁ। মুঠতে বিজ্ঞানে আমাৰ জীৱন অতি সহজ কৰি পেলাইছে। বিজ্ঞানৰ অৱদানৰ বাবে আকাশ পাতাল সকলো দৰ্শন কৰিবলৈ সক্ষম হৈছোঁ। বিজ্ঞানৰ অপকাৰ। বিজ্ঞানে আমাৰ যেনেকৈ উপকাৰ কৰিছে ঠিক তেনেকৈ অপকাৰো কৰিছে। বিজ্ঞানৰ ফলত মানুহ ক্ৰমান্বয়ে এলেহুৱা হৈ পৰিছে। বিজ্ঞানৰ অৱদান। মোবাইলৰ ফলত যুৱ উচ্ছৃংখলতা বৃদ্ধি হৈ সমাজলৈ ভাবুকিৰ সৃষ্টি কৰিছে। বিজ্ঞানৰ অৱদানৰ ফলত পৰিৱেশ প্ৰদূষণ হোৱাৰ লগতে মানুহৰ নানান ধৰণৰ বেমাৰ আজাৰ হ'ব ধৰিছে। সামৰণি। সকলো বস্তুৰে ভাল আৰু বেয়া দিশ আছে। বিজ্ঞানৰো বেয়া দিশ আছে যদিও বিজ্ঞান অবিহনে বৰ্তমান আমি উন্নতিৰ দিশত এখোজো আগুৱাব নোৱাৰোঁ। গতিকে আহক আমি সকলোৱে বিজ্ঞানৰ ভাল দিশবোৰ গ্ৰহণ কৰি বেয়া দিশবোৰ পৰিহাৰ কৰিবলৈ চেষ্টা কৰোঁ। আজিলৈ আহোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।